প্ৰসংগ অভয়পুৰী পিৰাধৰাৰ কৃষ্ণ মণ্ডলৰ হত্যাকাণ্ডৰ অপৰাধৰ ঘটনাৰ পুনৰ দৃশ্যায়নৰ প্ৰদৰ্শন কৃষ্ণ মণ্ডলৰ পত্নী মধুমালা মজুমদাৰৰ লগত বাক্সা জিলাৰ বিশ্বজিৎ চৰকাৰৰ অবৈধ প্ৰেমৰ বাবেহে হত্যা কৰা হৈছিল কৃষ্ণ মণ্ডলক হত্যাকাণ্ডৰ 24 ঘণ্টা পাৰ নহওঁতে আৰক্ষীৰ জালত পৰিছিল হত্যাকাৰী পত্নীয়ে অবৈধ প্ৰেমৰ বাবে নিজৰ স্বামীক অবৈধ প্ৰেমিকৰে মিলি স্বামীক হত্যা কৰা ঘটনাই অভয়পুৰীত সৃষ্টি কৰিছে চাঞ্চল্য হত্যাৰ মাষ্টাৰমাইণ্ড কৃষ্ণ মণ্ডলৰ পত্নী মধুমালা মজুমদাৰ আৰু অবৈধ প্ৰেমিক বিশ্বজিৎ চৰকাৰ যৌথ পৰিকল্পনাৰে শুকুৰবাৰে পুৱতি নিশা অভয়পুৰী পিৰাধৰাৰ কৃষ্ণ মণ্ডলৰ নিজ বাসগৃহত সংঘটিত কৰিছিল লোমহৰ্ষক হত্যাকাণ্ডক ডকাইতি ৰূপ দিয়াৰ চেষ্টা চলাইছিল মধুমালা মজুমদাৰ আৰু প্ৰেমিক বিশ্বজিৎ চৰকাৰ আজি অভয়পুৰী আৰক্ষীয়ে হত্যা হোৱা কৃষ্ণ মণ্ডলৰ বাসগৃহত হত্যাকাৰী কৃষ্ণ মণ্ডলৰ পত্নী মধুমালা মজুমদাৰ আৰু অবৈধ প্ৰেমিক বিশ্বজিৎ চৰকাৰে কেনেধৰণৰ হত্যা কৰিছিল সেই বিষয়ে অপৰাধৰ ঘটনাৰ পুনৰ দৃশ্যায়নৰ প্ৰদৰ্শন কৰে যোৱা 26 জুলাইত আমাৰ ইয়াতে নিউ পিৰাধৰাত মাৰ্ডাৰ এটা হৈছিলে কৃষ্ণ মণ্ডল বুলি এজন ব্যক্তিক মাৰ্ডাৰ কৰা হৈছিলে ৰাতি শুই থকা অৱস্থাত তো সেই হিচাপে আমি কেছটো এদিনতে ক্ৰেক কৰিলোঁ আৰু যোনকেইজন একিউজ পাৰ্চন তেওঁলোকক আমি এৰেষ্ট কৰিলোঁ 27 তাৰিখে সেইমতে আজি তেওঁলোকে ঘটনাটো কেনেকৈ কৰিলে ক্ৰাইমটো কেনেকৈ কৰিলে তাকে এটা ডেমনষ্ট্ৰেশ্যন এটা লোৱা হ'ল যাক আমি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন বুলি কোৱা হয় তো সেই হিচাপে তেওঁলোকে দেখাই দিলে আমাক তেওঁলোকে কোনটো সময়ত কোনটো ৰুট ফ'ল' কৰিছে কোনটো ৱেপন ভিক্টিমগৰাকী কেনেকৈ শুই আছিলে কেনেকৈ মাৰ্ডাৰটো কৰা হ'ল তেওঁলোকে ডেমনষ্ট্ৰেশ্যন এটা দিলে তো সেইখিনি আছিলে ঘটনাটো এইদৰে আছিলে মানে ভিক্টিমজন কৃষ্ণ মণ্ডল তেখেতৰ ৱাইফ তেখেতৰ নাম হৈছে মধুমালা মজুমদাৰ ৱাইফগৰাকীয়ে এজন বিশ্বজিৎ চৰকাৰ বুলি ব্যক্তি এজনৰ লগত আজি কিছুমাহ ধৰি ৰিলেশ্যনশ্বিপত আছিলে আৰু তেওঁলোকৰ মেইন মটিভটো হৈছে মধুমালাৰ মেইন মটিভটো হৈছে যদি হাজবেণ্ডজনক মানে কিবাৰ পৰা গুচাই দিব পৰা যায় তেতিয়া তেওঁলোকে একলগ হ'ব পাৰিব আৰু তেওঁলোকৰ অলপ চাগে মটিভেশ্যন প্ৰপাৰ্টি মাটি বাৰী লৈও আছিলে তো সেই হিচাপে সেইকাৰণে তেওঁলোকে মাৰ্ডাৰটো কৰিলে কিমান মান সময় আছিল হত্যা কৰাৰ পিছত হত্যাকাৰী কিমান সময় আছিল মাৰ্ডাৰটো খুব সম্ভৱ 1টামান বজাত হৈছে আৰু তেওঁ তাৰপাছত মাৰ্ডাৰটো ডকাইতিৰ ৰূপ দিবলৈ মানে যিখিনি ঘৰত সম্পত্তি সোণা গহনা ধৰি লওক কেছ ইত্যাদি আছিলে সেইখিনি ৱাইফজনীয়ে মানে ভিক্টিমৰ ৱাইফজনীয়ে তেখেতক দিলে আৰু সেইটোৰ কাৰণে অলপ দেৰি হ'ল কাৰণ যেতিয়া মাৰ্ডাৰটো হৈছিলে তেওঁলোকৰ এজন এডপ্টেড চনো আছিলে এডপ্টেড ল'ৰা এজন আছিলে সেই ল'ৰাজন সাৰ পালে সেইকাৰণে তেওঁ অলপ ৰখি দিব লগা হ'ল ধৰি লওক আধা ঘণ্টা 1 ঘণ্টামান ৰখি দিছে তাৰপিছত তেখেতে বাইকটো পাৰ্ক কৰি থৈ দিছিলে অলপ দূৰত বাইকটো লৈ খোজকাঢ়ি ওলাই আহিছে এইটো ৰাস্তাত সেইটো আমি এতিয়ালৈকে গম পোৱা নাই আমি যিখিনি চাইণ্টিফিক টেষ্টিঙৰ কাৰণে FSL পঠোৱা হ'ব বস্তুখিনি তো তাৰপাছত ৰিপৰ্ট পোৱাৰ সময়তে আমি গম পাইছোঁ এই দুজনে জড়িত আৰু এই দুজনে জড়িত আৰু